ফ্ৰেণ্ডছ মই ফাৰ্ষ্ট টাইম মোৰ এইটো ব্লগ বনাইছোঁ আৰু আপোনালোকক মই আচলতে দুদিন আগতে ফেচবুকত মই লিখিছিলোঁ যে মোৰ কিছু পুৰণা হেঁপাহ সেই হেঁপাহখিনি পূৰণ কৰিম বুলি ভাবিছোঁ পুনৰ গতিকে হেঁপাহ আছিলে মোৰ কবিতা আবৃত্তি কৰা সৰুৰে পৰাই কবিতা আবৃত্তি কৰি মই বিৰাটেই ভাল পাইছিলোঁ কিন্তু কবিতা লিখি একেবাৰে মই বেয়া পাইছিলোঁ কাৰণ লিখাত একেবাৰে মন বেয়া মোৰ এজন বন্ধু মোৰ কলিগ তেওঁক মই ক'লোঁ যে মই কবিতা এটা বহুত মন গৈছে যে এটা কবিতা মই দৰ্শকৰ কাৰণে আগবঢ়াই দিব বিচাৰিছোঁ তুমি লিখিবা নেকি গতিকে মোৰ বন্ধুজনে মান্তি হ'ল তেওঁ লিখাত খুবেই ভাল তেওঁ ক'লে ঠিক আছে মই কবিতা তোমাৰ কাৰণে লিখিম আৰু যিহেতু এতিয়া সময় হৈছে 9:30 বাজিলে মই অফিচৰ পৰা আহি আজি মানে মনটো বিৰাট যে নাই দুদিন 3 দিন পিছুৱাই আছোঁ কৰিমকৈ আজি মনটো গ'ল যিহেতু আৰু মই অফিচৰ পৰা বাহিৰে ষ্টুডিঅ' পালোহি গণেশগুৰিৰ অনামিকা ষ্টুডিঅ' মোৰ এটা ভাইটি আছে টুইংকল প্ৰেক্টিছ খুব ভাল গান কৰে বহুত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীৰ গান তেওঁ কৰিছে টুইংকলৰ তাত আহিছোঁ মই ৰেকৰ্ডিং কৰিম বুলি চাওঁ যদি পাৰোঁ আপোনালোকক মই যিখিনি ৰেকৰ্ডিং কৰিম অলপ কিছু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মই আহি আছোঁ অনামিকা ষ্টুডিঅ'লৈ দেৰি হ'ল ৰেকৰ্ডিং কৰাৰ সময়টো আচলতে পাৰ হৈ গৈছে তথাপিতো চাওঁ ইমান দিনটো অফিচত কাম কৰি এতিয়া আকৌ কিমানখিনি আপোনালোকক ভালদৰে দিব পাৰোঁ চেষ্টা কৰোঁ হাই ফ্ৰেণ্ডছ আহি মই অনামিকা ষ্টুডিঅ' পালোহি আৰু ষ্টুডিঅ'ত এতিয়া 10:30 হৈছে আচলতে ইমান দেৰিকৈ কবিতা পঢ়িবলৈ অকণমান চাওঁ কি হয় যিহেতু দিনটো অফিচত ব্যস্ত হৈ থাকি অফিচৰ কিছু কাম কৰিলোঁ তাৰপাছত মনৰ যেতিয়া হেঁপাহটো আছে আৰু আপোনালোকৰ আশীৰ্বাদ আছে বুলিও ধৰি লৈছোঁ সেইকাৰণে চাওঁ আৰু মই এতিয়া ষ্টুডিঅ'ৰ ভিতৰলৈ যাম আৰু যদি পাৰোঁ ৰেকৰ্ডিং কৰা মুহূৰ্তখিনি কিছু আপোনালোকৰ আগলৈ আগবঢ়াবলৈ চেষ্টা কৰিম মই বৰ্তমান ষ্টুডিঅ'ৰ ভিতৰত আৰু আপোনালোকক ষ্টুডিঅ'টো কিছু দেখুৱাবলৈ চেষ্টা কৰিম অনামিকা ষ্টুডিঅ' গণেশগুৰিৰ হেঙেৰাবাৰী ৰোডৰ আছে আৰু টুইংকলে আচলতে খুব ধুনীয়া কাম কৰে মিউজিক কৰে গানৰ ভিডিঅ' এডিটিং কৰে আৰু টুইংকলে নিজেও আচলতে খুব ধুনীয়া অভিনয় কৰে লগতে কবিতা পাঠো কৰে আৰু যিহেতু কম বয়সৰ ল'ৰা যদিও বহুতখিনি অভিজ্ঞতা আছে আৰু মই আচলতে ভাইটি হিচাপে নহয় এনেও কাম কৰি ভাল পাওঁ এতিয়াতো নৰ্মেলিহে দিম ন একোতো নাথাকে কবিতাটো মানে তোমাৰ মানে নিজৰ সেই অকণমান মনৰ ভাৱ কিছুমান লিখা বহুত কবিতা কেজুৱেল ইমান বেছি হেৰি নহয় ন ঠিকে আছে নে হাই ফ্ৰেণ্ডছ মই বৰ্তমান ষ্টুডিঅ'ৰ ভিতৰত ডাবিং ৰুমত আৰু কাণত হেডফোন লগাইছোঁ সন্মুখত মাইক্ৰফোন অকণমান ভয় লাগিছে কাৰণ আজি প্ৰায় 14-15 বছৰে হৈ গ'ল কিজানি কবিতাৰ লগত মোৰ সম্পৰ্ক নোহোৱাৰ নিচিনাই কিন্তু আচলতে বিয়াৰ পিছৰ পৰা কবিতা পঢ়িবলৈ একেবাৰে এৰি দিলোঁ
তাৰ আগলৈকে কবিতা বুলি ক'লে আচলতে মই পাগলেই আছিলোঁ আৰু য'তেই যি প্ৰতিযোগিতাই নহওক মই অংশগ্ৰহণ কৰিছিলোঁ আৰু পাইছিলোঁ সেই হিচাপে আচলতে কবিতা পাঠ কৰাৰ প্ৰতি মোৰ খুব এটা দুৰ্বলতা আছিল সৰুৰে পৰাই সেই ক'ৰবাত চাগে সেই বস্তুটো মোৰ লুকাই গৈছিলে সেইকাৰণে আজি আকৌ বহুদিনৰ মূৰত কিয় বা মন গ'ল নাজানো আৰু আহিছোঁ নিজৰ পুৰণা হেঁপাহ এটা পূৰণ কৰি যেতিয়া সম্পূৰ্ণ হ'ব আপোনালোকৰ আগলৈ আগবঢ়াই দিম আৰু আপোনালোকে খুব মৰমেৰে আগুৱাই দি ল'ব মই যিহেতু ভাইটি পিংকল আহিছে ৰেকৰ্ডিঙৰ কাৰণে মই চাওঁ যদি সম্ভৱ হয় ৰেকৰ্ডিং কৰাৰ কিছু মুহূৰ্ত আপোনালোকৰ আগত আপোনালোকক দেখাম আৰু অলপ সময় থাকিব নহ'লে সকলোৱে হাঁহিব মোৰ ঘুমতি সৰিছে এই দুপৰ নিশাও ভেঙুচালি কৰিছে ঘুমতিয়ে ঐ তই এতিয়া হাঁহিছ হাঁহ কিমাননো হাঁহিবি তই জানো মোক দেখুওৱা নাছিলি নানা ৰঙী সপোন এতিয়া কিমাননো হাঁহিবি হাঁহি হাঁহি এদিন সময়বোৰ স্তব্ধ হ'ব ধৰিছে কিয় কি হৈছে একোতো কোৱা নাই দৃঢ় হ'ব লাগে নহ'লে সকলোৱে হাঁহিব মোৰ ঘুমতি কৰিছে এই দুপৰ নিশা ভেঙুচালি কৰিছে তই এতিয়া হাঁহিছ কিমান নহয় ফ্ৰেণ্ডছ আপোনালোকক অলপ দেখালোঁ বাকীখিনি পিছত যেতিয়া মই ৰিলিজ কৰিম তেতিয়া আৰু সেই সময়লৈকে অপেক্ষা কৰক অলপ সময়ৰ পিছত আকৌ আপোনালোকৰ লগত কথা পাতি আছোঁ যিহেতু মোৰ কবিতাটো ৰেকৰ্ডিং হৈ গ'ল আৰু মিউজিক কৰি আছে গতিকে খুব সোনকালে আপোনালোকৰ ওচৰত আহি পাব কবিতাটো আপোনালোকৰ ওচৰত উলিয়াই দিবলৈ চেষ্টা কৰিম আৰু এনেকুৱা মোৰ দিনটোৰ যদি কিছু কাম যদি আপোনালোকৰ ওচৰ ভাল পায় আজি যিখিনি আপোনালোকক দেখালোঁ যদি ভাল পায় তেতিয়াহ'লে মোৰ ইউটিউব চেনেল অনুভৱৰ এটা যদি এনিশা বুঢ়াগোহাঁই ছাবস্ক্ৰাইব কৰিব বুলি ভাবিলোঁ আশা কৰিলোঁ আৰু খুব সোনকালে আৰু কিছু দৈনন্দিন কাম কি কৰোঁ কি নকৰোঁ আৰু কিছু নতুন কাম হাতত লৈছোঁ সেইখিনি আপোনালোকৰ আগতে সোনকালে উলিয়াই দিবলৈ চেষ্টা কৰিম ফ্ৰেণ্ড আজিলৈ আহিছোঁ লগ পাম আৰু পুনৰবাৰ কৈছোঁ মোৰ ইউটিউব চেনেল অনুভৱৰ একাজলি এনিশা বুঢ়াগোহাঁই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গুড নাইট